মহাদেৱ আৰু মা পাৰ্বতীৰ বিবাহ অনুষ্ঠান কোনভাগ মন্দিৰত অনুষ্ঠিত হৈছিল আপোনালোকে গম পাই নে? উত্তৰাখণ্ডৰ কেদাৰ ভেলীত থকা ত্ৰিযোগী নাৰায়ণ মন্দিৰতে মা পাৰ্বতী আৰু মহাদেৱৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। আৰু সেই মন্দিৰ ভাগত আজি মই উপস্থিত আছো। এইভাগে সেইভাগ মন্দিৰ, যিভাগ মন্দিৰত মা পাৰ্বতী আৰু মহাদেৱৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এতিয়াও লোকসকল আহি ইয়াতে নিজৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে। মন্দিৰটোৰ পৰিৱেশটো মই এপাক দেখাই লৈছো আপোনালোকক।